জীৱনত হয়তো বহুত কিবা কিবি পাই যাবা, কিন্তু হৰাই যোৱা দিনবোৰ আৰু কোনোদিনো খুজি নোপোৱা। কষ্ট এনেকুৱা এটা বস্তু যি মাথো নিজকে বহন কৰিব লগা হয়। ইয়াৰ ভাগ কোনেও ল'ব নিবিচাৰে। ভুল মানুহবোৰেই ঠিক শিক্ষাটো দি যায়। ডিপ্ৰেশ্যনৰ পৰা মুক্ত কৰাৰ আৰু এটা পথ হ'ল বন্ধুবোৰৰ আড্ডা। টোপনি গ'লে আৰু একো ব্যথা নাথাকে, সেইটো মনৰ হওক বা শৰীৰৰ। মানুহে বেয়া কাম কৰাৰ সময়ত আগে পিছে সোঁফালে ডানফালে সকলোফালে চায়, মাথো ওপৰৰ ফালে চাবলৈ পাহৰি যায়। বহুত সময়ত এনেকুৱা হয়, একো কাৰণ নোহোৱাকৈ মন বেয়া হয়, চকুৰ কিনাৰটো অজান্ততেই ভিজি যায়। বুকুৰ ভিতৰৰ চাপ কষ্টবোৰ মনটোক প্লাৱনৰ দৰে আঁকোৱালি দিয়ে। এনেকুৱা কিন্তু বহুতৰে হয়, কাৰণ কিছুমান কষ্ট এনেকুৱা থাকে যাৰ অনুভূতি মাথো নিজৰ মনটোৱেই অনুভৱ কৰে। তিনিটা কথা গোটেই জীৱন মনত ৰাখিবা। নাম্বাৰ 1, যি তোমাক সাহায্য কৰিছে তাক কেতিয়াও তুমি পাহৰি নাযাবা। নাম্বাৰ 2, যি তোমাক সঁচাকৈ ভাল পাইছে তাক কেতিয়াও পাহৰি নাযাবা। নাম্বাৰ 3, যি তোমাক বিশ্বাস কৰে তাক কেতিয়াও নঠগাবা। প্ৰতিটো মানুহৰ জীৱনত কিছু শব্দহীন কষ্ট থাকে, যাৰ সাক্ষী মাথো সি নিজে। ভাল থাকিবলৈ হ'লে ইগনোৰ কৰা শিকিব লগা হয়, তৰ্কত নগৈ চুপ কৰা শিকিব লগা হয়, কাৰণ সকলোকে সুখী কৰাৰ দায়িত্ব লৈ তুমি এই পৃথিৱীত অহা নাই। ছোৱালীবোৰে মূলতঃ দুটা বস্তু দেখি ল'ৰাৰ প্ৰেমত পৰে। নাম্বাৰ 1, ল'ৰাবোৰৰ ব্যক্তিত্ব। নাম্বাৰ 2, কথা কোৱাৰ সৌন্দৰ্য। সময়ৰ ভাগ্য যেতিয়া মানুহক ঠগাই যায়, তেতিয়া মানুহ আন কাৰো ঠগোৱাত আৰু নেকান্দে। গোটেইখিনি স্বাধীনতাৰ মাপকাঠি ৰাখিব লগা হয়। তোমাৰ প্ৰিয় মানুহটো যদি এই 4টা কাম কৰে, তেতিয়াহ'লে বুজিবা সি তোমাক বহুত বেছি ভাল পায়। নাম্বাৰ 1, সি যদি তোমাক বহুত কেয়াৰ কৰে। নাম্বাৰ 2, সি যদি তোমাক বহুত ভাল পায় আৰু সময় দিয়ে। নাম্বাৰ 3, সি যদি কথা পতাৰ বাবে অজুহাত দেখায়। নাম্বাৰ 4, সি যদি সকলোৰে আগত তোমাক সৰু নকৰে। কোনোৱে কাৰো নহয়, কোনোৱে কাৰো নাছিলো। সকলোৱে প্ৰয়োজনত আহে, আকৌ প্ৰয়োজন শেষ হৈ গ'লে গুচি যায়। চ' গাইজ, আজি ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে, তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৰু পৰিয়ালৰ সদস্য হৈ যাব।